ইমান গৰম আহি যে পালোঁ ঘৰ সতিখিনি জীয়েকে কাম বা কৰি থৈছে নাই মোৰতো নিজৰ ল'ৰা ছোৱালী নায়েই ইজনীক মই এতিয়া নিজৰ ছোৱালী বুলি ভাবিবলৈ নোৱাৰোঁ মানুহজনক দেখুৱাইহে মই মৰম কৰোঁ এক মই অকণো ভাল নাপাওঁ ঘৰৰ কাম যদি তাই কৰি থোৱা নাই এক মই সোধাই নিদিওঁ একদম মৰিয়াই মৰিয়াই মাৰিম পম্পী অ পম্পী দৰ্জা খোল মা তুমি পালাহি ঐ ঐ তই ভিতৰতে সোমাই সোমাই কি কৰি আছিলি দৰ্জা কিয় খুলি দিয়া নাছিলি ইমান দেৰি তই ভিতৰত চাগে কিবা চুৰ কৰিছিলি মা তুমি কিয় তেনেকৈ কৈছা মই নিজৰ ঘৰতে কিয় চুৰি কৰিম বাৰু তুমি এইটো কথা কেনেকৈ ভাবিব পাৰিলা মাকে জানো নিজৰ জীয়েকক তেনেকৈ কয় বন্ধ কৰ মই তোৰ নিজৰ মা নহয় তই মোৰ সতিনীৰ জীয়েক তোৰ মায়ে মৰি গ'ল আৰু তোক মোৰ হাতত দি থৈ গ'ল সেয়াই মোৰ কাম মোৰ নিজৰ ল'ৰা ছোৱালী তোৰ কাৰণেই হোৱা নাই গম পালি যা কাম কৰগৈ ভাগ মোৰ ভাগ্যত কিয় বাৰু এনেকুৱা মোক কোনেও কিয় মৰম নকৰে মা মোক এৰি কিয় গ'লাগৈ হেল্ল' অ ভেনেকি ক কিনো ভাল বেয়া সুধিছ আৰু সতিনীৰ জীয়েকৰ লগত আছো যেতিয়া ভাল হ'ব বুলি কেনেকৈ ভাবিব পাৰিলি নাই এখেতে এইবিলাক গম নাপায় কিনো কবি আৰু কামৰ বোজা মোৰ ওপৰতে বেছি নিজৰতো সন্তান নহ'লেই চব এইজনীৰ কাৰণেই হৈছে কি কৰি আকৌ কচোন ঘৰৰ পৰা খেদি দিম অঁ ঠিকেই কৈছ মই কিবা এটা বুদ্ধি কৰিব লাগিব উপায়টো মই যেনে তেনে প্ৰয়োগ কৰিবই লাগিব মানুহজন অহাৰ আগতেই হ'ব দে ৰাখিছোঁ এতিয়া এটা উপায় পাইছোঁ মই বুদ্ধিৰে হাবিলৈ লৈ যাম তাৰপাছত তাইক তাৰ হাবিত এৰি থৈ আহিম আৰু আমাৰজনে সুধিলে ক'ম দুজনী হাবিলৈ গৈছিলোঁ খৰি বুটলিবলৈ বাঘে ধৰিলে তাইক মোকো ধৰিবলৈ লৈছিল মই যেনে তেনে বাচি আহিছোঁ তেতিয়া তেওঁ একো মোক বিশেষ ক'বও নোৱাৰিব য়েছ সেইটোৱে ভাল আইডিয়া হ'ব তাইক এতিয়া মৰমেৰে বুদ্ধি কৰিব লাগিব মাহীমাই কোনো মৰম নকয় মাজনী তুমি কান্দি আছা নেকি মই তোমাক ধেমালিহে কৰিছিলোঁ তুমি বাৰু সেইটো কথাতে মোক বেয়া পাব লাগেনে মা তুমি সঁচাকৈ কৈছানে তুমি সঁচাকৈ ধেমালি কৰিছিলা নেকি মই সঁচা বুলি ভাবিলোঁ মইতো মোৰ মাক সৰুতেই হেৰুৱালোঁ তাৰপৰাতো তুমিয়ে মোক পিলতালি ডাঙৰ দীঘল কৰিছা তুমিয়ে মোৰ আচল মাও তুমি মোক তেনেকৈ নক'বা মোৰ বৰ দুখ লাগে ধেমালি সঁচাকৈ কৰিছিলোঁ তুমিও যে আৰু এটা কাম কৰোঁ ব'লা দুইজনী এতিয়া হাবি লৈ যাওঁ খৰি নাই ন আজি ৰাতি ভাত বনাবৰ কাৰণে আমি দুইজনীয়ে গৈ খৰি বুটলি আনো লগতে একেলগে আমি সময়ো পাৰ কৰিব পাৰিম নহয় জানো ব'লা যাওঁ ঠিক আছে মা আমি এতিয়া হাবিলৈ যাম ব'লা গম পাবি বাপেকে মোক নিজৰ মা বুলি ভাবিছে মই আচলজনী মজা দিম আজি তোক আৰু কিমান দূৰ আছে মোৰ ভাগৰে লাগিছে মাজনী সৌ যে গছডাল পৰি আছে সেই তাৰ পাছতে পাম মোৰ জানানে বৰ পিয়া লাগিছে পটককৈ মই পানী অকণ খাই আহোঁচোন মা পানী ক'ত পাবা মই যাওঁ তোমাৰ লগত নাই তুমি যাব নালাগে তোমাৰ আকৌ ভাগৰহে লাগিব ওচৰতে কুঁৱা এটা আছে মই পটককৈ তাৰ পৰা গৈ আহোঁ তুমি ইয়াতে ৰখি থাকা ক'তো নাযাবা দেই ঠিক আছে মা সোনকালে আহিবা কিন্তু মোৰ অকলে ভয় লাগিব ঠিক আছে তুমি ভয় নকৰিবা মই আহিমেই আজিৰ পৰা আৰু চিন্তা নাই মই আজিৰ পৰা ঘৰৰ ৰাজত্ব কৰিম ইমান দেৰি হ'ল মা দেখোন নাহিলে মোৰ ভয়হে লাগিছে কি কৰোঁ বাৰু মায়ে ইয়াৰ পৰা যাবলৈও মনে কৰিলে আঁতৰি মই মাক বিচাৰি যোৱাই ভাল হ'ব অকলে থাকিব নোৱাৰিম ইয়াত ভয় লাগিছে বহুত মায়ে এইপিনেই গৈছিলে এইপিনেই গৈ থাকোঁচোন ৰাস্তাও চিনি নাপাওঁ তথাপিও গৈ থাকোঁচোন কি বা পাওঁগৈ কিজানি মাক লগ পাওঁৱেই মা চাগে টোপনি গ'ল মোৰ কথা পাহৰি গ'ল টোপনি গৈ মই গ'লে মা নিশ্চয় মোলৈ মনত পৰিব এইডোখৰ দেখোন মই অহা জেগাডোখৰ নিচিনা নহয় কিবা এটা আচৰিত লাগিছে ঠাইডোখৰ আগলৈ যাওঁচোন
কিবা পাওঁ চাওঁগৈ। ইমান ধুনীয়া জেগা, মোৰ বহুত ভাল লাগিছে। এইডোখৰ জেগা দেখোন মই আগতে দেখিয়ে পোৱা নাই। ইমান ধুনীয়া ঠাইও থাকেনে? মই আগলৈ যাওঁচোন, আৰু চাগে ভাল কিবা দেখা পাম। ৱাও ইমান ধুনীয়া ফুল। ৱাও, মনটো মোৰ সঁচাকৈ ভাল লাগিছে। ইমান ধুনীয়া ফুলো থাকেনে? মই এপাহ ছিঙি লওঁ নেকি বাৰু? নাই নাই, ফুলি থাকিলে ভাল লাগে সদায় ফুল। ইমান সুন্দৰ দেখিবলৈ স্বাগতম কণমানি। মই নিজৰ চকুক বিশ্বাসেই কৰিব পৰা নাই। কি আপুনি পৰী নেকি? হয়, সেই তুমি ঠিকেই কৈছা, মই পৰী। মই তোমাক বহুদিনৰ পৰাই চাই আছিলোঁ। তোমাক মাহীমায়ে দিয়া কষ্টবিলাক মই দেখি থাকোঁ। মাহীমায়ে মোক কেতিয়া কষ্ট দিলে? মাহীমায়েতো মোক কোনোদিন কষ্ট দিয়া নাই। তুমি সঁচাকৈ বৰ মৰম লগাও। তুমি দেশ দুনিয়াৰ কথা একোৱেই বুজি পোৱা নাই। তোমাক কোনে ভাল পায়, কোনে বেয়া পায়, তুমি একোৱেই গম পোৱা নাই। বাৰু ব'লা আজি মোৰ দেশলৈ যাওঁ। ইমান ধুনীয়া ৰাজ্য, মোৰ সঁচাকৈ ভাল লাগিছে। মই বিশ্বাসেই কৰিব পৰা নাই ইমান ধুনীয়া ঠাই থাকিব পাৰে বুলি। মই এতিয়া ক'ত আছোঁ বাৰু? মানে আপোনালোকৰ ৰাজ্যখনক কি বুলি কয়? কণমানি, এইখনক পৰী ৰাজ্য বুলি কয়, অৰ্থাৎ পৰীৰ দেশ। ইয়াত আমি পৰীবিলাক থাকোঁ। ইয়াত তোমাক স্বাগতম জনাইছোঁ। আজি ৰাতি তুমি ইয়াতে থাকিবা। মই তোমাক খোৱাৰ ব্যৱস্থা কৰি দিম, আৰু তুমি যি ইচ্ছা তাকে খাব পাৰিবা। আৰু তোমালৈ মই এটি ধুনীয়া ড্ৰেছৰ ব্যৱস্থা কৰিছোঁ। ৱাও, ইমান ধুনীয়া ড্ৰেছ! মই পৰী বনি গ'লোঁ। থেংক ইউ পৰীৰানী। ধন্যবাদ ক'ব নালাগে। ব'লা এতিয়া তুমি অলপ শুই ল'বাগৈ। তোমাৰ নিশ্চয় ভাগৰ লাগিছে নহয় জানো? কণমানি পম্পী, তুমি আজি ৰাতি ইয়াতে শুৱা। কালি ৰাতিপুৱা লগ পাম। ঠিক আছে পৰীৰানী, গুড নাইট। মোৰ যে এতিয়াও বিশ্বাসেই হোৱা নাই, মই পৰী ৰাজ্যত সঁচাকৈ আছোনে বাৰু? নে মোৰ সপোন নেকি এইটো? নাই নাই, মই সঁচাই আছোঁ। আজি ধৰি শুই যাওঁ আৰু। মালৈ বৰ মনত পৰিছে। কাইলৈ পৰীৰানীক আকৌ ঘৰত থৈ আহিবলৈ ক'ব লাগিব। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আজিৰ খণ্ডটি চাই কেনেকুৱা পালে বাৰু জনাবলৈ নাপাহৰিব। ইয়াৰ আগৰ খণ্ডটি চাবলৈ আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি আপোনালোকৰ মাজলৈ অতি সোনকালে ইয়াৰ পিছৰ খণ্ডটি প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিম। আজি যদি খণ্ডটি চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।